কবি অচ্যুত দাসৰ কবিতা বানপীড়িতৰ হুমুনিয়া। গাঁঠিৰ ধন ভাঙি ভাঙি সাজি উলিওৱা জীৱন্ত নৈৰ কেঁচা ওখ পাৰটো যিখিনি ঠাইত ঠেক হৈ তললৈ নামি গৈছে, তাতেই বাৰিষাৰ মুখলধাৰ বৰষুণ পৰি বৈ অহা পানীৰ লানি নিচিগা সোঁত। সেই যে বতাহ ধুমুহাই তছনছ কৰিব নোৱাৰা জুপুৰি, ক'ত কেনেকৈ খহি খহি কেঁকুৰিৰ আলিটো ভাঙি পাৰাপাৰহীন বলিয়া বানে সকলো ওলট পালট কৰি আজি ভূ লুণ্ঠিত কৰি আঁতৰি গ'ল। এখন নৈ আৰু এখন গাঁৱৰ বানপীড়িত মানুহক পানীয়ে ঠেকেচি ঠেকেচি থান বান কৰা অদ্ভুত যাতনাময় দিনত বিবহ আৰু বিষণ্ণ হৃদয়। এককাল এডিঙি পানীত হালৰ গৰু হেৰাল হেৰাল লগৰী, এককাল এডিঙি পানীত হালৰ গৰু হেৰাল হেৰাল লগৰী, আৰু পথাৰত তিনি সিময়াই দলিমাৰে ভঙা ওখৰা মখৰা সৰু বৰ চপৰা হেৰাই টুকুৰা টুকুৰ হোৱা ঘৰখনত মাথো ৰৈ গ'ল চিন চাব নথকা শুকান বালি আৰু বালি। চিন্তা ভাৱনাৰ টনা জৰাত হেৰুৱা স্মৃতিৰ আঁত বিচাৰি বিচাৰি কালি কালো গাখেই নদীৰ ধূলিত বাগৰি বাগৰি বলিয়া বতাহৰ থিয় গৰাত আউলি বাউলি চকুলো নিগৰি ঠোকা ঠুকি মাতেৰে গভীৰ হুমুনিয়া নোলাবনো কিয়?